স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত মই আপোনালোকক পেৰা ৰেচিপিটো দেখুৱাম বুলি কৈছিলোঁ। আজি মই সেই পেৰা ৰেচিপিটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলকচোন তেনেহ'লে পেৰা ৰেচিপিটো কেনেকৈ মই বনাওঁ আৰম্ভ কৰোঁ। পেৰাকেইটাৰ কাৰণে মই 6টা মেৰিগ'ল্ড বিস্কুট এনেদৰে মিক্সিত গুড়ি কৰি চালনীৰে চালি লৈছোঁ। এনেদৰে চালি ল'লে পেৰাকেইটা ভাল হয়। আৰু মই চেনি অলপ মিক্সিত গুড়ি কৰি লৈছোঁ আৰু গাখীৰ লৈছোঁ ইমানখিনি বাটিত আৰু পাউডাৰ গাখীৰ লৈছোঁ ইমানখিনি আৰু লগতে ঘিউ লৈছোঁ। এতিয়া কেৰাহীখন গৰম হোৱাৰ পাছত মই ঘিউখিনি দি লৈছোঁ। তাত মই পাউডাৰ গাখীৰখিনিও ঢালি লৈছোঁ। এতিয়া দুইখিনি একেলগে মিহল হ'বৰ কাৰণে মই লাহে লাহে ভালদৰে লৰাই থাকিম। লৰাই মই গোটেইখিনি ভালদৰে মিহল কৰি ল'ম। এতিয়া মই অলপ অলপকৈ মিহল হোৱাৰ পাছত পাউডাৰ গাখীৰ অলপ অলপকৈ দি ল'ম। গাখীৰখিনি একেলগে দিব নালাগে, অলপ অলপকৈ দিব লাগে। এইদৰে লৰাই লৰাই বান্ধি যোৱা লাডুখিনি গুড়ি কৰি মিহি কৰি দিব লাগে। তেতিয়া পেৰাকেইটা পাছত ভাল হয়। এয়া লদা লদাবিলাক ধুনীয়াকৈ ভাঙি ভাঙি দিব লাগে, দি ঘুটি দিব লাগে, মিহি হৈ যোৱালৈকে ঘুটি থাকিব লাগে। এনেদৰে মিহি হোৱালৈকে ভালদৰে লদাখিনি ভাঙি ভাঙি মিহি কৰি লৰাই থাকিব লাগিব। ঘনাই লৰাই থাকিব, লাহে লাহে লৰাই থাকিব খালি, নহ'লে তলত লাগি ধৰিব পাৰে। এইখিনি অলপ হৈ গৈছে। এতিয়া মই বিস্কুটৰ গুড়িখিনি তাত দি ল'ম। বিস্কুটৰ গুড়ি দি ল'লে পেৰাখিনি এটা ধুনীয়া ৰং উঠে। হোটেলৰ দৰে পেৰাটো দেখাত তেনেকুৱা যেন দেখা পায়। এতিয়া গোটেইখিনি ভালদৰে মিহল কৰি মই লৰাই থাকিম মিহল হোৱালৈকে। এয়া কাষৰখিনি এৰাই আহিছে। খুব ঘনাই লৰাব লাগিব, নহ'লে তলত লাগি ধৰিব পাৰে। গোটেইখিনি ভালদৰে মিহলাব লাগিব লৰাই লৰাই। এইখিনি মিহল হোৱাৰ পাছত মই গুড়ি কৰি লোৱা চেনিখিনি দি ল'ম। চেনিখিনি দি ল'লে এনেদৰে শেষত চেনিখিনি দিলে পেৰাখিনি ভাল হয়। এইখিনিও ভালদৰে মই লৰাই থাকিব লাগিব। এইখিনি লৰাই লৰাই গোটেইখিনি মিহল হৈ যাব আৰু অকণমান ঢিলা হৈ আহিব। তাৰপাছত পেৰাখিনি জোখৰ হৈ আহিব বনাবৰ কাৰণে। মই যিমানটো জোখত ৰাখিছোঁ ডৌটো সিমানটো জোখতে ৰাখিব আপোনালোকেও। এনেদৰে ডৌটো এতিয়া মই এখন থালত কাঢ়ি ল'ম। এতিয়া অলপ ঠাণ্ডা হ'বৰ কাৰণে মেলি দিম। 5 মিনিটমান সময় ঠাণ্ডা কৰাৰ পাছত এইখিনি ভালদৰে আকৌ মুঠিব লাগিব। এইখিনি অলপ ঠাণ্ডা কৰা হ'ল। এতিয়া মই আকৌ অকণমান গুড়ি কৰি লোৱা চেনি দি লৈছোঁ। তেতিয়া আৰু ভাল হয়, পেৰাটো মিঠাটো ধুনীয়া হয়। এতিয়া মই হাতত অকণমান ঘিউ সানি লৈ গোটেই ডৌটো ভালদৰে সানি ল'ম। এইটো ভালদৰে এতিয়া মই মুঠি ল'ম। ডৌটো যিমানে মুঠি থকা হয় সিমানে পেৰাটো ভাল হয়। মই আৰু অকণমান ঘি দি আৰু ভালদৰে মুঠি লৈছোঁ।
মেলি মেলি হেঁচি হেঁচি মই ভালদৰে মঠি লৈছোঁ। এইখিনি মোৰ মঠি হৈ গ'ল। এতিয়া মই পেৰাৰ কাৰণে শ্বেপ দি ল'ম। এনেদৰে ঘূৰাই ঘূৰাই আঙুলিটো মাজত বহুৱাই দিছোঁ। এয়া দেখিছেনে, পেৰাৰ দৰে হৈ গৈছে। আৰু এনেদৰে মই বনাই ল'ম কেইটামান। সেই একেদৰে মই আঙুলিটো বহুৱাই এনেদৰে বনাই লৈছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে পেৰাকেইটা, হোটেলৰ পেৰাৰ দৰে হৈছে। এনেদৰে বনাই আলহী আহিলে আপোনালোকেও এনেদৰে আলহীক দিব পাৰে। এতিয়া মই দুটা শ্বেপত বনাইছোঁ। এনেদৰে গোটেইখিনি মই বনাই ল'লোঁ পেৰা। এইখিনি দেখিছেনে পেৰাখিনি কিমান ধুনীয়া হৈছে, ৰংটোও ধুনীয়া হৈ পৰিছে। এনেদৰে বনাবলৈ সময়ো কম লাগে আৰু বনাবলৈ সহজো হয়। আৰু আপোনালোকে এনেদৰে বনাই খাই চাবচোন। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।